নিশ্চয়কৈ ভাইমন্দা চিনেমাখন আচলতে চাই খুব সুন্দৰ লাগিল। বিশেষকৈ আমি তাৰ কলা কৌশলী তাৰ লগত যিখিনি জড়িত আছে সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া চিনেমা এখন আমাক উপহাৰ দিয়াৰ কাৰণে। আকৌ স্পেচিয়েলি থেংকছ শশাংক সমীৰালৈ। আৰু আজি বিশেষকৈ ভাল লাগিছে আমি গোটেই টিমটোকে মানে ইয়াতে লগ পালোঁ, সেইটো কাৰণে বহুত বেছিয়ে সুখী। ধন্যবাদ আমাৰ ৰঙিয়াত ইমান ধুনীয়া চিনেমা হল এটা যে আছে, যাৰ কাৰণে আমাৰ সৌভাগ্য হ'ল ইমান ধুনীয়া চিনেমা এখন পাবলৈ। থেংক ইউ। বিৰাট ভাল আৰু মই ভাবোঁ এই গোটেই সঁহাৰিৰ এটা বস্তু গম পাইছোঁ যে মুনীন বৰুৱা ছাৰৰ আৰু গোটেই চিনেমা ইণ্ডাষ্ট্ৰিটোত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহৰে যিটো অৱদান যোগালে সেইসকল মানুহ কিমান মানুহৰ মাজত সোমাই আছে আৰু তেওঁলোকৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাটো এই চিনেমাখনত থ্ৰুৱেদি দেখা পাইছোঁ। গতিকে মুনীন বৰুৱা ছাৰৰ কাৰণে ৰেচপেক্ট আৰু বাঢ়ি গৈছে। আৰু আমাৰ এই যোনটো গোটেই টিমটো চাবলৈ গ'লে নতুন, আমাৰো এখন প্ৰথম ইণ্ডিপেণ্ডেণ্ট মুভি, সমীৰৰ ফাৰ্ষ্ট ডিৰেকশ্যন, এক্ট্ৰেছো প্ৰথম হয়। গতিকে সকলোৱে এটা নতুন ধৰণে কাম আৰম্ভ কৰিছে আৰু সেইটো সঁহাৰি জনাইছে সকলোৱে, সেই কথাটো বিৰাট ভাল লাগিছে। আৰু মই ভাবোঁ যে আৰু মানুহ আহক আৰু চাওক, আৰু নতুন চিনেমা বহুত আহি আছে আৰু তেওঁলোকৰ ভাল হওক। চ' সেইটোৱে ধন্যবাদ চওক। দাদা কেনেকুৱা পাইছে? যথেষ্ট দৰ্শকৰ সঁহাৰি পাইছে, কেনেকুৱা লাগিছে এতিয়া বৰ্তমান? যথেষ্ট ভাল লাগিছে। আমি যোৱা 5 বছৰ ধৰি কৰি থকা কামটো, আৰু সকলোতকৈ ডাঙৰ কথা হৈছে ভাইমন দা আমাৰ সকলোৰে পুৰোধা ব্যক্তি, আমাৰ অসমীয়া চিনেমাৰ মহিৰুহ মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত আমি যিটো কাম কৰিবলৈ ল'লোঁ আৰু যাৰ জৰিয়তে আচলতে তেওঁ সূত্ৰধাৰ হিচাপে লৈ পেলাই অসমীয়া চিনেমাৰ 90 বছৰীয়া যাত্ৰাটোক আমি উদযাপন কৰিব খুজিলোঁ। সকলোকে ধন্যবাদ দিয়া এইটো প্ৰচেষ্টা। প্ৰতিজন চিনেমা যোদ্ধাই বিশেষকৈ তেওঁলোকৰ বহু অৱদান, বহু ত্যাগ সকলোবিলাক কৰিছে। বিশেষকৈ অসমীয়া দৰ্শক সকলোৱে মিলিহে আচলতে অসমীয়া চিনেমা নিৰ্মাণ কৰিছে। গতিকে এই সময়তে ভাইমন দা নিৰ্মাণ কৰাৰ পাছত আজি 4 নম্বৰ দিন সকলো ফালৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা, তাৰোপৰি অসমৰ বাহিৰৰ যিমানবিলাক হলছ আছে, তাৰোপৰি ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও এতিয়া আমালৈ বহুত বেছিকৈ কলছ আহিছে। চ' এই সকলোবিলাক দেখি খুব বেছি ভাল লাগিছে আৰু খুব বেছি উৎফুল্লিত হৈছোঁ, উৎসাহিত হৈছোঁ। অসমীয়া চিনেমাৰ সময় সদায় এনেকৈ চলি থাকক। আমাৰ ভাইমন দা চোৱাৰ লগতে প্ৰতিখন অসমীয়া চিনেমাক এনেকৈ মৰম দিয়ক, কিয়নো অসমীয়া চিনেমাই অসমীয়া জাতিটো নিৰ্মাণ কৰোঁতেওতো অকণমান সহায় কৰিছে। চ' অসমীয়া সংস্কৃতি অসমীয়া চিনেমাৰো এটা পাৰ্ট। গতিকে এই সকলোবিলাক মিলিয়ে যেনেকৈ মই সদায় কওঁ যে অসমত এখনেই ব্ৰহ্মপুত্ৰ আছে, গোটেই পৃথিৱীত এখনেই ব্ৰহ্মপুত্ৰ আছে, আৰু গোটেই পৃথিৱীখনত ঠিক ব্ৰহ্মপুত্ৰখন যিমান ধুনীয়াকৈ বৈ আছে, আমাৰ অসমীয়া চিনেমাও আপোনালোক সকলোৱে খুব ধুনীয়াকৈ মৰম কৰিলে, সকলোকে সাৱটি ধৰিলে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকিব আৰু সদায় বৈ থাকিব। যথেষ্ট সাহসৰ প্ৰয়োজন আছিল এখন চিনেমা নিৰ্মাণৰ আগত, এতিয়া ৰাইজে সঁহাৰি দিছে, কেনেকুৱা অনুভৱ? সাহসতকৈ সকলোতকৈ ডাঙৰ কথা মই লৈছিলোঁ যে এটা দায়িত্ব, আৰু সেই দায়িত্বৰ দায়বদ্ধতা পালন কৰোঁতে কোনো ত্ৰুটি কৰা নাছিলোঁ। আৰু সেইবাবে এইখিনি সময়ত আহি পেলাই যেতিয়া সকলোৱে সঁহাৰি জনাইছে সেইটো অকণমান ভাল লাগিছে, ডেফিনেটলি ভাল লাগিছে। আৰু সাহস পাইছোঁ আৰু বেছিকৈ কিবা এটা কৰিবৰ বাবে, বা অসমীয়া চিনেমাক আৰু বেছিকৈ ধুনীয়াকৈ দেখিবৰ বাবে। গোটেই অসমীয়া চিনেমাৰ পৰিৱেশটোক ধুনীয়াকৈ দেখিলে মানে সদায় ভাল লাগি থাকিব আৰু সকলোৰে ভাল লাগি থাকিব। সকলোৱে অসমীয়া চিনেমাৰ প্ৰত্যেকজন ব্যক্তিকে, বিশেষকৈ পুৰোধা একদম জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি পেলাই আজি জুবিন গাৰ্গলৈকে সকলোকে আমি আচলতে ট্ৰিবিউট কৰিছোঁ, সকলোকে ধন্যবাদ দিছোঁ। আৰু সকলোকে আমি বহু বেছিকৈ মৰম, মানে তেওঁলোক নহ'লে মানে আজি অসমীয়া চিনেমাই 90 বছৰ এইখিনি সময় নাপালেহেঁতেন। আৰু মই বাৰে বাৰে কওঁ যে অসমীয়া দৰ্শক, প্ৰতিগৰাকী দৰ্শক অসমৰ সকলো ফালৰ পৰা অসমীয়া সকলো আগবাঢ়ি আহক, ভাইমন দা চাওক, আৰু ভাইমন দাৰ জৰিয়তে অসমীয়া চিনেমাক প্লিজ উদযাপন কৰক। চিনেমাখন কিমানমান বাজেটৰ আছিল আৰু এতিয়ালৈকে কিমানমান সংগ্ৰহ হ'ল? চিনেমা সংগ্ৰহৰ কথাটো আচলতে গোটেই হিচাপ নিকাচবিলাক আমাৰ হাতলৈ আহি পৰাহি নাইকিয়া এই মুহূৰ্তলৈকে, মানে ডে বাই ডে একদম সকলোবিলাক, মানে যিহেতু বুক মাই শ্ব'ত এটা নিৰ্দিষ্ট পৰ্যায়লৈ গম পায়, বাকী অফলাইন থাকে, গোটেইবিলাক আহি পোৱাহি নাই। গতিকে সেই সকলোবিলাক আহি পালে মানে গম পাম। কিন্তু বাজেটৰ ক্ষেত্ৰতকৈ মই আচলতে কওঁ যে আমি 5 বছৰ এইখন চিনেমাৰ লগতে লাগি আছোঁ। বিভিন্ন ধৰণে আমাক প্ৰযোজক শ্যামন্তক গৌতম, জিল ক্ৰিয়েশ্যনে বহুত বেছিকৈ সহায় কৰিছে। শ্যামন্তক দাৰ সাহস, শ্যামন্তক দাৰ গোটেই কনচেপ্ট, সেইমতে আমি সকলোৱে মিলি পেলাই আচলতে গোটেই টিমটোৱে কষ্ট কৰিছোঁ, যুদ্ধ কৰিছোঁ। কষ্ট কৰা বুলিও নকওঁ, মানে সেইটোত মানে খুব বেছিকৈ আচলতে ভাল পোৱা কামটো খুব ধুনীয়াকৈ এনজয় কৰিছোঁ আৰু কাম কৰিবলৈ চেষ্টা কৰিছোঁ 500% দি পেলাই। ইটছ এ বিগ বাজেট নহয়, ইটছ এ বিগ হাৰ্ট ফিল্ম। অসমীয়া চিনেমাৰ 90 বছৰীয়া এসোপা হৃদয়ৰ চিনেমা এখন।